তুমি আকৌ ল না তোৰ আছিল কেনে আছো কি বেয়া দুখতে বেৰা খানে চুৰ গড্ডাটো হে নাই দে নৰা মারবু পাছা মার এই দোস্ত নতুন নতুন ব্লগ স্টার্ট করছো কবা নরো কি হয় তো হে গাইস গুড মর্নিং and welcome back to my YouTube channel আপোনালোকক জনাইছো প্ৰণাম তো গাইস থাম্বনেল চাই নিশ্চয় গেছ কৰিছে হয় গাইস আজি হ'ব খানাৰ টপিকতে ভিডিওটো আৰু গাইস নাজানো তিনটামান বাচ্চা গাইস এবারে মুন ভাই খড়ি কাটি আছে মুন ভাই কেনে এই আসু দে কাম করে দে আৰু এইপাৰে বেলছে হয় পুরো একদম খাজি কাছি আছে এ পরেশ কেনে আসো আসো পেছ কাটি আছে এইপাৰে বিশ্ব ভাই খানিম বালৰ কাম করবে রে তো বাল করি আছে কৰিছো এইপাৰে লক্ষ্য হয় পুৰা জ্বলাই দিছি চৌক ও কিয়া লক্ষ্য মুৰকাত দিলেই নেকি এবারে লক্ষ্য হয় কামত লাগছি আৰু গেছ কাম কৰিব লাগব দে নহলে আৰু কি মাল খাব লাগব বেলছা ও কাম করবি উঠি মারব নহলি নকৰো কাম মেসেজ করতে থাকি না দেখ তো না মেসেজ কৰি থাকা যি কৰা কৰ মই খৰিখিনি কাটি দিম হদিনে রাত তো থৰ কেমেৰা ওলা মই কাটো দে হিরো দে ব্লগার কাম করবো রে ইউটিউবার বলে হচ্ছে তখন কি কৰিম তখন এক না মার পুরো একদম মারো নেকি লাগি যাব দুখতে বেৰা খানে চুৰ গড্ডাটো হে নাই দে নরা মারবু পাছা মারবু ই মাৰা খানা বনছা দে জ্বলাই দিছে নাকি পুরা খানা বলে বলে মই না তুই বলে কিবা বলে চোর করে বলে বেড়া সেরা এই লগে খজা না পা কি কয় হে তুমি খানা খাইছা ইনকা নবলে গোটা চুৰ উল্টে দাউৰি মোৰ পৰা তোর উল্টো হই কাটি কি কষ্ট হবে না বেলছি আতে আপি তো নাই কি মেসেজ করবি আহে কুকুরতে কত মেসেজ করলি তার মোবাইল কইবা ও তো কি এমান চালু যাছিয়া চালো তা নাই নাই আইফোন তো আছে না বিয়া খাবা বিয়া বাচ্চু খৰি খাবা লাগবো বিয়া খান আৰু তো কোৱা বেয়া পাছ দেই তো লক্ষ্য কিয় কৰিছে খুৰিছো নকলি কি তাৰ মূৰতে হাতবি এটা বাইদি গোটা তো গাইছ এইপাৰে খানা চানা হৈ আছে মোক খৰি চৰি বঢ়িয়াকে শেষ কৰি দিলো আৰু গাইছে ৰাতিপুৱাৰ পৰা গা চা ধোৱা নাই এতিয়া গা চা ধোৱা যাওঁ 10 দিন গানো দে আৰু মোক ঘৰত থৈ আছে মই 10 দিন গানো ধোৱাকে আছো তকো এই তোক দেখলি গম পায় কি 10 দিন নহয় 20 দিনো গানো ধোৱাকে থাকবা পাৰে আৰু মোক ঘৰত থৈ আছে কোনো না মাছ চাছ ভাজবা দিছে আকটোৰ খাইছো গাইছ দে তো খান তো দেখাই থাক কি মই বনাইছো মই খামে তো ক'ব লাগে কোন তোৰ তই মোক গা ধৰি মোৰ কথা হৈছে গাইছ তোঁতে নিজে কওক কমেণ্টত কওক ঠাণ্ডা দিন কোনিকে ইটাৰ গা ধোৱা যায় মই দিন গা ধোৱা নাই নুধে গা নুধে কোনো নুধে কত নুধো এতিয়া গা ধুবা যাম আজি লেট্ৰা ধুনীয়া এতিয়া মই ঘৰত যাম মুন আৰু মই ঘৰত যাওঁ তই কামত লাগে যা তই ব্যৱহাৰ দেখিছে গাইছ সেই তাৰ ব্যৱহাৰ গাইছ বঢ়িয়াকে গা চা ধুই পেলাই উল্লো মানে গাইছ খানা ষ্টলিত গেলে উল্লো আৰু হিমাংশু যেতিয়া তেওঁ কৈছে গা নুধোৱাৰ কথা সপ্তাহত গাইছ মই 3 দিন গা নুধো একদিন গা ধো মানে 3 দিন গা ধুই 3 দিন গা নুধো আৰু হিমাংশু যে গা নুধোৱাৰ কথা হৈছে মোক নিজে হিচালে কুকুৰে নিজে গা নুধে আজি গা নুধোৱাকে ফেচ ৱাছ মাৰি গৈছে মুখত আৰু মই বঢ়িয়াকে গা চা ধুই এতিয়া খানাত গেলে যাওঁ খানাত লগ পাইছো আমাৰ আছে নাই আছে ন তেতলি আইছ নিমখটা গাইছ এবেগে খানা হৈ আছে বঢ়িয়াকে মই দেখাম তহঁতক গাইছ চাবি নেকি লোকটো এবেগে পৰেশ কি আছো এবেগে কিয় ৰান্ধিনি ভাল লাগা গৰমত বৰে বনাই আছে ভাল কৰাত নাই মই একবাৰ কৰো দে মোৰো মন যায় ব্লগ কৰিব চলিৰ ব্যৱহাৰ দেখছে গাইছ খানাটো হওক তাৰপিছত দিছো ইয়াক দেখো তই কিয় বাচ্চা মই কৰিম ব্লগ একবাৰ কৰা এই দোস্ত নতুন নতুন ব্লগ স্টার্ট করছো কবা নরো কি হয় আপনার ফোনত ব্যস্ত এবেগে গাইছ আমাৰ গাহৰিও আনছে আৰু ব্ৰইলাৰো আনছে মানে দুটা চলি গাহৰি নাহে সেই জুৰুছি আৰু মই তহঁতক ব্ৰইলাৰ খাৰ দখি দিয়ক এনে আছে চাই ৰক ব্ৰইলাৰটো খুলি দি ব্ৰইলাৰৰ কালাৰ দি কিনছি 50 টকাৰ ব্ৰইলাৰ হিৰক আপি চলি নিচিনা তেতলি খাইছে চাবি নেকি তই কি আপি চলি নেকি তোৰ নাখাই খা ধুই দিলি মই এতিয়া নাখাকে নাখাম আপি চলি খাইও দিয়া না টেঙাই গাহৰি হৈছে লোক আপি চলি গাহৰি পিছ নালাগে ঢালি দিয়ে ডাইরেক্ট কি হয় হোক বাইল দেমন ভাই খাবা লাগে এতিয়া কি খাবি তই খাবি নেকি ও পানী ঢাল দিলে তুই তই যি ভাবছা সেই হ'ব আছে বহুত দাগি দি গেল হবি দি গেল হ'ব এই জুনিয়ৰ থাকলে দি গেল হ'ব আমাৰ সৰু ভিডিও ডাঙৰ কৰি দিয়া জুনিয়ৰ কোৱে তাক মোৰ পাৰে শিকবি সৰু ভিডিও ডাঙৰ কথা আৰু কেনে হয় আৰু বেৰা শিকবি কামত যাব পিছত গেলে
তুমি আকৌ লওঁ না তোৰ আছিল কেনে আছো কিবাকে এইবাৰ লোৱা গা চা ধুই আছে অ গা ধুই আছে নেকি কেনা নচি দেখোন ই দেখো ডাইলগটো মাৰি থাকে দেখিছা নাই ইয়াক কি হ'ব ইয়াক কালাত দিছি দে একদম লক্ষ্য একদম বেমাৰ কৰি মাৰিব অ দীপক দা কেনে দেখাও নাপাই নে তোমাৰ তালু খান জিলকি থাকে ৰ'দ খানত হাগা হলি তই বেমাৰৰ ঔষধ দিবি পাঞ্জলা আছে আমাৰ প্ৰাঞ্জল দা আছ কেনে কি মানে গাইছে লাজ কৰি থাকে ইয়াকে দিলিম মই কেনে একেবাৰে বেছিকে নাখবি কিন্তু হাগা কৈ দিলো এই লক্ষ্যত আমান জালাম আছে গম পাইছা ন তই এটা কিপ মই লৈ নেবা আছিল জিয়াৰ পানী ফেলাই আছ নেকি তই হা খাবি আৰু আজি আৰু আমাৰ এইবাৰ দীপক দা দীপক কিবা কবি না মাৰি খাবি নেকি মাৰো মাৰকে থাকে ই আমাৰ ইনষ্টাগ্ৰামত চাবিয়ে ইয়াক চল্লো গেলে বেয়াও লাগে কোন বস্তু আছে নাম আৰু কি পৰেশ তোৰ ডাইলগটো ভাল লাগছি একবাৰ মাৰছো কেনা নচি দেখুৱে বাল লগত খানা খাবা পাৰিবি কপি ৰেট লাগব এন্দৰ লগত কুকুৰ দুটাৰ লগত থাকা কি নটিনো যি শুনছে সেই বস্তু দেই হ'ব দেই এই গাইছ অলপমান ফটো চটো তুলি লওঁ গাইছ আমাৰ হিৰকক মই বিচাৰি আছো ভাত হৈছে খাবা লাগে আমাৰ ই ব্যায়াম কৰি আছে ব্যায়াম কে মাৰি আছে এতিয়া নহয় মানে মই মানে ৰাতিপুৱা অলপ ভাত খালো ভাত খাওঁতে অলপ হজম হোৱা টাইম দিছো মানে বেছিকে খাব লাগিব নে আজি থৈ দিম টপি আৰু এন্ধো লাচোন তই নহয় যা তই ভিমুককে ওপৰত গৈছে কুকুৰ ভাত দিম নকজা সি বোলে গোটাই ভাত খাই শেষ কৰবে মোৰ কি কৰিম দা পাৰব নেকি এ মোন জাপ পেলি চব পাৰি চব কলেজ যায় উলিয়াই কিয়ে প্ৰসাদ দে খা ভগৱানৰ প্ৰসাদ অলপ তবি আৰু বেছিকে খাবি কি কয় চাওছো টাইম 3:46 হৈছে আৰু এইপাৰে আমাৰ হৈ গৈছি ব্ৰইলাৰৰ আঞ্জা গাইছ চাকচোন পুৰা গ্ৰেভিকে আৰু এইপাৰে গাহৰিটো আছে নেকি অলপ দাঙি দখি দিওঁ ন এই গাইছ গাহৰিৰ কালাৰ চাৱে জ্বালা একদম দিছি দেই একদম আৰু আমাৰ এইপাৰে ভাত গাহৰি আৰু ব্ৰইলাৰ এতিয়া গাইছ খানাটো খাব লাগে আৰু কলপাত আমাৰ বিশ্বভাৰতে কাটি লৈ আছে কলপাতত মানে ভাতটো খাম মানে গাইছ আৰু গাইছ দেখছি না সেইপাৰে বিশ্বভাৰ অলপমান কাম কৰি পেলাই দখিছি আৰু সি কাম নকৰে দে গাইছ এনেই অলপ দখিছে কেমেৰাটো লৈ আৰু এইপাৰে চলি গাইছ মানে গাইছ 1.5 কেজি মাংস 11টা চলি এনেকে পাৰি গাইছ অলপ ছবি বেছিকে নাখবি দেই মই কৈ দিলো হাগা হ'ব বেছিকে খাম গাহৰি এনাৰ্জি কমকে খাম আৰু এইপাৰে লক্ষ্য ৰাখছ চব বহিছে গেলে ৰাহুল সুধা ভাত খাইছে আৰু বেছ মোৰ দে হয় মাংস এই মাংস দিয়াই নাই দেখো দেখছে গাইছ মাংস নেদাতে দেখো মাংসটো দিয়াই নাই বাকী নিপন এই গাইছ চলি মোক চাওছো একবাৰ খামলাকে বহিছে দেখো এই গাইছ দেখছে চব পুদ্যা মাথা লাগে বহিছে হয় সি তাৰ স্বভাৱটো নম্ৰে তাৰ এই গাইছ চলি তাক চাওছো দুৰু পেলাই খাওয়াত লাগলি দেখো খা আটা ভাই দিছো নাথাকিয়া কেনে আছি আলু পিছ কাছে না গাহৰি এই গাইছে এইপাৰে গাহৰি এই গাইছে এইপাৰে ভাত আহি গেল বঢ়িয়াকে সানি পেলাই ভাইপ লওঁ দিয়ক গাইছ ভাইপ এটা দি এইপাৰে গাহৰি চকু যায় তাত মাংস নাখালি মোক দিবি হা আৰু কিবা কওঁ বঞ্চি লক্ষ্য তই ওপৰতে নাম লয় দেখছে না লক্ষ্য সি নাম ল'ব চাও উঠি কেনে আছি মজা এবাৰ জুনিয়ৰৰ খোৱা হ'ল খানা ভাল হৈছে ৰাহুলেৰ শুই থাক গেলি উঠোৱা নাই অ তই আমাৰ লগতে বহা দেখো ইয়াত দেখো একো নাই দেখিছা গাইছ বাকী পুৰা বেলে দিছো বন্ধ পুৰা খাইছো কিয় তই কিবা কবি নেকি ভাত চাত খাই বঢ়িয়াকে উঠিলো চব চলি ঘৰত গৈছে আৰু হিমাংশু দেখো নাই অ কি নাযাওঁ তুমি আজি থাকিম উঠিব পাৰা না মই আৰু আজিৰ ভিডিঅ'টো শেষ দেখিছা নাই ই কেনেকে এণ্ট্ৰি মাৰে দেখিছা নাই দীপক এনেকে মাৰে কোনোবা এনেকে এণ্ট্ৰি মাৰে গাইছ মই শেষ কৰিম তই গাইছ আজি ভিডিঅ'টো মাৰিছ যদি ভিডিঅ'টো চাব লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' বাই বাই গাইছ চাওঁ দে মই আজি ভিডিঅ' শেষ এই গাইছ পাগলা উঠছে গাইছ দে বাই